নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি কি কৰি আছোঁ চাই থাকক দেই। মোৰ এটা সৰু মিনি ব্লগ লৈ আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ। এফালে ডিচেম্বৰ মাহ বুলি ক'লে মানে খানা এটা নাখালেতো নহয় ন, বছৰৰ যিহেতু শেষ দিন। সেইকাৰণে আজি আমি ভাবিলোঁ পথাৰতে এনেদৰে ওচৰ চুবুৰীয়া সকলোৱে মিলি পেলাই খানা এটা খাওঁ বুলি। এতিয়া এইফালে মই ভাত বনাই আছোঁ, এইফালে পিঁয়াজ নহৰু গোটেইখিনি ৰেডি কৰি ল'লোঁ, এইফালে মাংস কাটি ল'লোঁ। এইফালে মাংস ধুনীয়াকৈ মই মঠিবলৈ মছলাখিনি তৈয়াৰ কৰি ল'লোঁ। এনেদৰে মাংসখিনি মঠি হৈ গ'ল। অলপ দেৰি কাৰণে মই মাংসখিনি ধুনীয়াকৈ মঠি পেলাই থৈ দিছোঁ। ইয়াতে মই মছলা তেল চেল দি গোটেই মাংসখিনি মঠি পেলাই থৈ দিছোঁ। অলপ দেৰি থাকক। এইফালে ভাত উতল আহিয়ে গ'ল। এয়া ধুনীয়াকৈ ভাতখিনি সিজি আছে। এইফালে সকলো বস্তু যোগাৰখিনি কৰি পেলাই এইফালে আমাৰ এইফালে নাচি আছে, গান লগাই পূৰা। এইফালে কথা পাতি আছে। এইফালে আকৌ কেৰাহী তেল দিলোঁ আৰু তেল দিয়াৰ পাছতে গৰম হৈ গ'ল তেলখিনি। এতিয়া পিঁয়াজ ঢালি দিছোঁ। পিঁয়াজ ঢালি পেলাই ধুনীয়াকৈ ভাজি ল'ম। এতিয়া আজিনো আমি কেনেকৈ খানাটো খাই আছোঁ, বছৰৰ শেষ বিদায় খানা বুলি, তাকে আপোনালোকৰ ওচৰত ভিডিঅ'টো অকণ শ্বেয়াৰ কৰিছোঁ। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইফালে দেখিছেনে মছলা পিঁয়াজ একেলগতে দি পেলাই ধুনীয়াকৈ ভাজি লৈছোঁ। পিঁয়াজ ৰঙা হৈয়ে গ'ল। পিঁয়াজখিনি ৰঙা হোৱাৰ লগে লগে ইয়াতে মই দি দিম মাংসখিনি। মাংস সৰহ যিহেতু একেকোবতে ঢালি দিছোঁ একদম পূৰা। এতিয়া সুন্দৰকৈ মাংসখিনি মই ভাজি ল'ম। মই মঠোতে তেল আৰু মছলা নিমখ হালধি চব জোখত দি লৈছোঁ। আৰু এতিয়া মই কেঁচা পিঁয়াজে আৰু অকণমান মছলা থৈ দিছিলোঁ, সেয়া দি মই মাংসখিনি ধুনীয়াকৈ তেলতে ভাজি আছোঁ। এবাৰ মাংসখিনি ৰঙচুৱাকৈ ভাজি ল'ম। অলপ দেৰি এনেকৈ ভজাৰ পাছতে চব্জিখিনি দি দিছোঁ। চব্জি মানে আলু দিছোঁ। আলুতে অলপ যিহেতু আলু চবেই নাখায় কাৰণে ওলকবি কাটি দিছোঁ লগতে। এইফালে আলুৱে মাংসই সিজি গ'ল ধুনীয়াকৈ। এতিয়া মই পানী দি দিম আৰু অলপ ভালকৈ যাতে সিজে। এইফালে সুন্দৰকৈ চব্জি ৰেডি হৈ আছে। এয়া দেখিছেনে ধুনীয়াকৈ চব্জিখিনি একদম উতল আহি আছে। উতলি মই যিহেতু অকণমান পানী শুকাবলৈ দিম, অকণমান সৰহকৈ দি দিছোঁ। এইফালে একদম ভাগে ভাগে ওকণি চাই আছে, এইফালে বহাই বহি আছে, নচাই নাচি আছে। এইফালে আমাৰ খোৱা বোৱা চলি গ'ল। আজি ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ বাই বাই।